হেল্ল' নমস্কাৰ। এতিয়া মই মানে কাম এটা কৰিবলৈ লৈছোঁ। কি হৈছে, আমাৰ ঘৰৰ ওচৰত মানে মানুহ এজন আছে, প্ৰায় অলপ ঘৰ বাৰী নোহোৱা নিচিনা মানুহ এজন আছে আমাৰ ঘৰৰ ৰাস্তা কিনাৰতে। মই তেখেতৰ কাৰণে ভাত অকণে দিম বুলি ভাবিছোঁ, যিহেতু আৰু মোৰ দিবলৈ একো বাচন নাই। এইটো আইচক্ৰীমৰ এটা টেমা আছিলে, মই ইয়াতে ভাত অলপ দি দিম। আৰু মই সঁচাকৈ কৈছোঁ, মই দুখীয়া মানুহক খুব সহায় কৰিবলৈ বিচাৰি আছোঁ, আৰু আপোনালোকেও যেন এনেকৈ সহায় কৰে। কাৰোবাক দেখিলে কিবা এটা খোৱা বস্তু দিব নোৱাৰিলেও মানে পইচাকে দিব, বা দোকানৰ ওচৰত যদি থাকে চাহকে কিনি দিব, কিবাকৈ। মই প্ৰায় তেনেকৈ বজাৰলৈ গ'লে গধূলি টাইমত গ'লে মই চাহ বিস্কুট এনেকৈ কিনি কেনে দি থৈ আহোঁ। আপোনালোকেও দিব। মই এতিয়া তাক ভাত অলপ দি থৈ আহিম বুলি ভাবিছোঁ, আৰু যিহেতু এতিয়া 3টা বাজিবলৈ হ'ল, খোৱা টাইমো হৈছে। আৰু দাইল অলপ দি দিছোঁ, যেনেকৈ পাৰোঁ তেনেকৈ দিছোঁ। ভালকৈ দিবলৈ চেষ্টা কৰিছোঁ, যাতে মানুহজনে খাবলৈ অলপো অসুবিধা নাপায়। আৰু যিহেতু মই আজি কণীৰ দম বনাইছিলোঁ তেখেতক, সেইকাৰণে মই বস্তুবোৰ অলপ বেছিকৈ বনাওঁ, কাৰণ ঘৰৰ মানুহতকৈ বেলেগ মানুহো খাব পাৰিব। এতিয়া ধুনীয়াকৈ দি দিছোঁ, এইখিনিয়ে দিছোঁ। তাৰপিছত ঢাকোন মাৰি দিম। পানীৰ বটল এটাও দি দিছোঁ। মই লগতে সৰু বেটাকো লৈ গৈছোঁ, কাৰণ সিহঁতকো মই শিকাই থ'ব লাগিব যে দুখীয়া মানুহজনক দি থৈ ভালকৈ খালে।